মই কাটি আছোঁ চজিনা আৰু চজিনাখিনি ভালকৈ কাটি লওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এয়া মই বগা সৰিয়হ আৰু শুকান জলকীয়া এটা তিয়াই লৈছোঁ চজিনাৰ লগত দিবলৈ। আলুখিনিও মই একেটা ডিজাইনতে কাটি লৈছোঁ চজিনাৰ নিচিনাকৈ। আৰু এয়া মিডিয়াম চাইজৰ পিঁয়াজ এটা লৈছোঁ। এই বিলাহী গুটি গুচাই কাটি লৈছোঁ। বিলাহী লৈছোঁ মই 3টা। এইখিনি ভালকৈ ধুই আকৌ কাটিম। এয়া চজিনা আৰু আলু কাটি লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, তাৰপিছত এইফালে বিলাহী কাটি লৈছোঁ মিডিয়াম চাইজৰ, আৰু এইফালে হৈছে আপোনাৰ জলকীয়া, শুকান জলকীয়া, নহৰু আৰু বগা সৰিয়হৰ পেষ্ট এটা বনাই লৈছোঁ। এয়া কমপ্লিট হৈ গ'ল, কাটি বটি হৈ গ'ল। এতিয়া আৰু বনাব লাগে। এতিয়া বনাবলৈ লৈছোঁ আমি চজিনা আৰু বগা সৰিয়হৰ চৰচৰি। সেই তেল দিলোঁ, গেছটো হাই ফ্লেমত ৰাখিব। আৰু এতিয়া ইয়াতে পিঁয়াজ দি দিম। ইয়াতে মই এতিয়া হালধি দি দিম। পিঁয়াজখিনি ব্ৰাউন কালাৰ অহালৈকে ভাজিব। ইয়াতে মই কাটি ৰখা বিলাহীখিনি মিক্স কৰিম। নিমখখিনি সোৱাদ অনুসৰি দিছোঁ। আৰু এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম। বিলাহীখিনি হৈ গ'ল। এতিয়া ইয়াত সৰিয়হৰ পেষ্টটো দিম। অলপ পানী দি দিছোঁ। গেছৰ ফ্লেমটো কমাই দিছোঁ। আৰু এয়া নহৰু কেঁচা গোন্ধ যোৱালৈকে এইখিনি ভাজিম। বিশেষ মছলা ব্যৱহাৰ কৰা নাই। ইয়াতে মই এতিয়া অকণমান জিৰা গুড়ি দিছোঁ। আৰু এয়া লৰাই আছোঁ। আৰু মই এতিয়া ইয়াত দিম চজিনাখিনি, চজিনা আৰু আলু দিম। আৰু এইখিনি ভালদৰে মিক্স কৰিম। সৰিয়হখিনিৰ লগত চজিনাখিনি ভালকৈ মিল যোৱাকৈ লৰাই দিছোঁ। আৰু এতিয়া ঢাকন মাৰি দিম। 5 মিনিটৰ কাৰণে ঢাকন মাৰি দিছোঁ। আৰু গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। মই পানী ইউজ কৰিছোঁ। আৰু এয়া সিজিবলৈ দিম এতিয়া ভালদৰে। এই চজিনা আৰু আলুৰ চৰচৰি খাবলৈ খুবেই সুন্দৰ।
আপোনালোকে এবাৰ বনাই খাই চাব। আৰু মই এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিম। আৰু এইখিনি এতিয়া ঢাকন মাৰি দিম। এয়া সজনা চৰচৰি অলমষ্ট ৰেডি হৈছে। কালাৰটো কি ধুনীয়া আহিছে চাওক, আৰু উতলি আছে। আৰু অকণমান পৰা উতলিব লাগিব, তাৰপিছত নমাই দিম। এয়া সজনাৰ চৰচৰি হৈ গ'ল আৰু এতিয়া চাৰ্ভ কৰিম।